হেল্ল' গাইজ, কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল। তো আজি ৰাতিপুৱা মানে দৌৰিবলৈ আহিলোঁ। ৰাতিপুৱা আৰু গোটেইখন আহিছে ইয়াত, চবেই ভালো লাগিছে দৌৰি। আৰু বহুত দিনৰ মূৰত গোটেই খোৱাকৈ লগ পাইছোঁ আৰু দৌৰি ভাল লাগিছে। দৌৰিবতো নোৱাৰিলোৱেই, দৌৰিলোঁ বাৰু, এপাক দৌৰিলোঁ। তাৰপৰা এপাক দৌৰি কিনি ভাগৰ লাগিলে, তো ভাগৰ লাগি কিনি আহি কিনি এতিয়া জঁপিয়ালোঁ। তাৰপৰা এবাৰ জঁপিয়াওঁতেনে পূৰা মানে কি ইয়াত পূৰা দুখ পালোঁ মানে কি আৰু বিষ হৈছে অলপ। তো আৰু এদিনাখনি আজিৰ পৰা 4-5 দিনমানৰ আগত আৰু এদিনাখনি মানে মই জঁপিয়াই দিলোঁ। সেই তেতিয়া কঁকালটো মানে কচকাই খালোঁ। সেইদিনাখনি বাৰু দৌৰা নাছিলোঁ, মানে অলপ দিন ৰেষ্ট দিলোঁ। তাৰপৰা আকৌ আজি আহি কিনে আজি মানে জঁপিয়াই দিলোঁ। তো আজিও সেই একেটাই হৈ থাকিলে। তো আজি ইয়াত লাগি গ'ল আৰু ইহঁতি দৌৰি আছে, লগৰখিনি গোটেইখিনি দৌৰি আছে। তো আপোনালোকক দেখুৱাম কেনেকৈ দৌৰে, কেনেকৈ প্লেনিং কৰিছে মানে ইণ্টাৰভিউ দিবৰ কাৰণে। তো চাই থাকিব কিমান কষ্ট কৰিছে ল'ৰাবিলাকে। তো মোৰ বাৰু কথাটো নকওঁৱেই, তো মই চাকৰি পালেও নাপালেও বা একো নাই, এনেই আৰু। কিন্তু হ'লেও ইহঁতৰ কষ্ট দেখিয়ে ভাল লাগিছে মানে। এখন মানে ইয়াতে দৌৰি আছে পূৰা এনেকৈ, আৰু ইহঁতি চাই আছে, ইহঁতি দৌৰিব লাহেকৈ। তো ৰখি আছে মানে দৌৰিম বুলি। তাকে এখন পূৰা ফিল্ড বনাই লৈছে, মানে পূৰা নদীখনকে ফিল্ড বনাই লৈছে, পূৰা দৌৰিছে আৰু তাৰপৰা। নাই, দেখুৱাই দিছোঁ চবকে এপাক। পাৰি দেখুৱাম বুলি ক'লে। দৌৰা ডেকা, দৌৰা ডেকা, লগাই দিয়া। ডেকাই আকৌ মোক জুচ দিয়ে, নিজে ৰখি আছে তাৰপৰা। ডেকাই বেঠা মাৰিছে আকৌ, দেখিছে নাই? দৌৰ নমৰা, সেই মোৰ একে এপাক মাৰি মই ৰখি দিলোঁ। এপাক মাৰিলোঁ বাৰু, ময়ো এপাক মাৰি কিনি ৰখি দিলোঁ আৰু নোৱাৰিলোঁ আৰু। কাইলৈ 2 পাক মাৰিম। ৰখি নিদিবা, মৰাই আমি নোৱাৰোঁ, সেইটো কাৰণে ৰখিছোঁ। ডেকা বা 15 পাক মাৰি দিয়া। সেই এপাক হৈছে, মই হিচাপ কৰি আছোঁ নহয়, মই থকা বা এপাক হৈছে। আমি নতুন হৈ জানো, লোকৰ লগত তুলনা কৰি লাভ নাই। সেইটো কাৰণে আমি সিহঁতৰ লগত তুলনা কৰি মৰিলেই হ'ব এতিয়া। আৰু একেবাৰে বেষ্ট ট্ৰেইনিং লৈ আছে আমাৰ এইজন। ট্ৰেইনিং নহয়, ট্ৰেইনিঙে বুলি ক'ব লাগিব এতিয়া, নাই? এই ক'ত গৈছ? এই লাইন লাগ, এইপিনে চাই মাথনি। আৰে দৌৰ পলা, যা তই সোনকালে পাবি। ই সোনকালে পাব। ইয়াক কেইপাক মান হ'লি নে এতিয়ালৈকে? 9 মান হ'ল। ই দিব বহিকেইটা যাতকে জোৰ নাইকিয়া আছিলে, পিঠকেইটা টামান দি থৈ আছে মোক। আৰু জোতাযোৰ ইয়াতে ধুই ল'লোঁ। আৰু এখন যে দেখিছে, এখন আপোনালোকে কি বুলি কয় বাৰু? আমাৰ ইয়াত মেলেং বুলি কয়। তো এতিয়া ঘৰলৈ গৈ থাকোঁ, আৰু ঘৰলৈ গৈ লগ পামগৈ। জোতা ধুই ল'লোঁ, মানুহ ধুনো উদং এতিয়া গৈ থাকিম আৰু। টাটা, বাই বাই। আৰু আজি ভিডিঅ'টো ইমানেই, আৰু বিয়া আছে আজি, বিয়া খাবলৈ যাম, বিয়া ঘৰত লগ পামগৈ। বাই বাই, টাটা।